ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৭ ভনীৰ মাজৰ অন্যতম এখন ৰাজ্য হ'ল অসম। অসম অতীজৰে পৰা প্ৰাকৃতিক সম্পদত চহকী। অসমৰ মুঠ মাটিকালিৰ প্ৰায় ২৬,৮৩২ বৰ্গ কিলোমিটাৰ অঞ্চল হাবি জংঘলেৰে আৱৰা, য'ত অনেক বন্যজীৱ আৰু উদ্ভিদ পোৱা যায়। অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান, ১৭খন বন্যপ্ৰাণী অভয়াৰণ্য, ৩খন প্ৰস্তাৱিত অভয়াৰণ্য আৰু বহুকেইখন সংৰক্ষিত বনাঞ্চল আছে। আজিৰ এই ভিডিঅ'টোত জানোৱা হওক অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৫খনৰ বিষয়ে কিছু কথা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। ১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল, ১৯১৬ চনত মৃগয়া উদ্যান বা গেম চেংচুৱেৰী আৰু ১৯৫০ চনত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়। ১৯৭৪ চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়া হয়। ২০০৭ চনৰ ৩ আগষ্টৰ পৰা ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সামৰি লোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া মহ, হলৌ বান্দৰ, হাতী, শিহু, বিভিন্ন প্ৰজাতিৰ পহু, বনৰীয়া গাহৰি, বিভিন্ন প্ৰজাতিৰ সাপ, চৰাই আৰু অন্য বহু জীৱ-জন্তু পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ ৪১% ওখ ঘাঁহ, ১১% চাপৰ ঘাঁহ, ২৯% মুকলি হাবি, ৪% জলাহভূমি, ৬% বালি আৰু ৮% নদী আৰু পানীৰ বিভিন্ন উৎসৰে আৱৰি আছে। মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। ১৯২৮ চনৰ ১ অক্টোবৰত মানসক অভয়াৰণ্য, ১৯৭৩ চনত সংৰক্ষিত জীৱমণ্ডল আৰু ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ১৯৯০ চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়। তদুপৰি মানস হৈছে ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আৰু হস্তী সংৰক্ষিত অঞ্চল। মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৫৪৩ বিধ উদ্ভিদৰ প্ৰজাতি, ৪৫০ বিধ চৰাইৰ প্ৰজাতি, ৫০ বিধ সৰীসৃপ, ৫৫ বিধ স্তন্যপায়ী আৰু কেইবা প্ৰজাতিৰ উভচৰ প্ৰাণী পোৱা যায়। মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা কেইবিধমান উল্লেখযোগ্য প্ৰাণী হ'ল নল গাহৰি, সোণালী বান্দৰ, খাগৰিকটা শহা, টুপিমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, আছাম ৰুফ টাৰ্টল, শৰপহু, বন গাহৰি, হাতী, গড়, বনৰীয়া মহ, হলৌ বান্দৰ, ভালুক, উদ ইত্যাদি। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। ১৮৯০ আৰু ১৯২৯ চনত ক্ৰমে ডিব্ৰু আৰু ছৈখোৱাক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়। ১৯৮৬ চনত ডিব্ৰু-ছৈখোৱাক বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৯৫ চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। ১৯৯৭ চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত জীৱমণ্ডল ৰূপে ঘোষিত হয়। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দুৰ্লভ বনৰীয়া ঘোঁৰা, দেওহাঁহ, নল খাগৰি ভাটৌ, বনৰীয়া মহ, টুপিমূৰীয়া বান্দৰ আদিৰ আৱাসভূমি। বাঘ, হৰিণ, ভালুক, বান্দৰ আদি প্ৰায় ৩৬ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ইয়াৰোপৰি ডিব্ৰু-ছৈখোৱাত ৮ প্ৰজাতিৰ কাছ, ৮ প্ৰজাতিৰ সাপ আৰু গুইজাতীয় দুবিধ সৰীসৃপ পোৱা যায়। অসমত পোৱা প্ৰায় ৯৬০টা প্ৰজাতিৰ চৰাইৰ ভিতৰত ডিব্ৰু-ছৈখোৱাত প্ৰায় ৩৮৫টা প্ৰজাতিৰ চৰাই পোৱা গৈছে। কেইবাটাও বিৰল প্ৰজাতিৰ পক্ষীৰ আশ্ৰয়স্থল এই ৰাষ্ট্ৰীয় উদ্যান, যেনে হাৰুৱা কপৌ, শেত কপৌ, গংগাচিলনী, ভৰত পক্ষী, ৰাজকোঁৱৰ ইত্যাদি। শিৱহাঁহ, বগাধেৰা, এৰাখাটী, ধৃতৰাজ আৰু বহুতো পৰিভ্ৰমী চৰাই শীতকালত ডিব্ৰু-ছৈখোৱাৰ আলহী হয়হি। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নানা প্ৰজাতিৰ বৃক্ষ, তৃণ,
লতা, ঔষধি গছ আৰু প্ৰায় 43 প্ৰজাতিৰ অৰ্কিড পোৱা যায়। পৰ্যটকৰ বাবে ডিব্ৰু-চৈখোৱাত কেইবাটাও ইক'লজ স্থাপন কৰা আছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। 1978 চনৰ 17 অক্টোবৰত নামেৰীক সংৰক্ষিত বনাঞ্চল আৰু 1985 চনৰ 18 ছেপ্টেম্বৰত অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়। 1998 চনৰ 15 নৱেম্বৰত নামেৰীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু 2000 চনত নামেৰীক ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত 600তকৈও অধিক উদ্ভিদৰ প্ৰজাতি, 30তকৈও অধিক বন্যজন্তুৰ প্ৰজাতি আৰু প্ৰায় 374 প্ৰজাতিৰ পক্ষী পোৱা যায়। ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা কেইবিধমান উল্লেখযোগ্য জীৱ হ'ল হাতী, শৰপহু, বনৰীয়া কুকুৰ, মেথোন, কোধা ফুটুকী বাঘ, নাহৰ ফুটুকী বাঘ, বনৰৌ, ক'লা ভালুক, দেওহাঁহ, বৰশাইঠা, ধনেশ, মণিয়ৰি, ইবিছবিল, পিঠিয়া বা গল্ডেন মাছিৰ মাছ, আছাম ৰুফ টাৰ্টলকে ধৰি বিভিন্ন প্ৰজাতিৰ কাছ, অজগৰ, পিট ভাইপাৰ, ৰাছেলছ ভাইপাৰ, কিং কোব্ৰা ইত্যাদি। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। 1985 চনত ওৰাঙক বন্যপ্ৰাণী অভয়াৰণ্যৰূপে প্ৰতিষ্ঠা কৰা হয়, কিন্তু 1992 চনত ইয়াক ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হয়। এই অভয়াৰণ্যক 1999 চনৰ 8 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ, হাতী, নলগাহৰি, খটিয়া পহু, শিহু, বন গাহৰি আৰু বহুতো বিপন্নপ্ৰায় প্ৰজাতিৰ জীৱ পোৱা যায়। সেইবোৰ হ'ল মাছুৱৈ মেকুৰী, বৰ নেউল, হেপা, লতা মাকৰি, জহামাল, কেটেলা পহু ইত্যাদি। এই ৰাষ্ট্ৰীয় উদ্যানত 50তকৈও অধিক প্ৰজাতিৰ মাছ, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ আৰু প্ৰায় 222 প্ৰজাতিৰ পক্ষী পোৱা যায়। বিৰল প্ৰজাতিৰ উলুমৌৰা, তেলীয়া হাৰেং, কুৰুৱা ইত্যাদিৰ লগতে বহু পৰিভ্ৰমী চৰাইও ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। শিমলু, শিশু, খাগৰি, কহুৱা, বগৰী, মেটেকা ইত্যাদি বহুতো বৃক্ষ, তৃণ আৰু জলজ উদ্ভিদেৰে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান ভৰি আছে। যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।